কৈ থকা নাই মই য'ত আছিলোঁ তাৰ পৰা মোৰ জেগাটো মানে চেঞ্জ কৰিলোঁ আপোনালোকক দেখাই আছোঁ এয়া মই য'ত আছিলোঁ তাৰ পৰা মানে গৈ আছোঁ য'ত মই পাৰ্মানেণ্ট থাকিম আৰু ইয়াতে মই এতিয়ালৈ কাকো মই হেলমেট পিন্ধা দেখাই নাই মোৰ লাগে সেইবোৰ কিমান কি চাওক আৰু এইটো পিছফালে আছে বাহিৰৰ এটা বস্তু ভাল লাগে বহুত ক্লিন জেগাবোৰ সেইটো কাৰণে ভাল লাগে ৰাস্তা তাৰপাছত এইবোৰ চব মানে ভালকৈ ৰাখে মেগি খালোঁ চাহ খালোঁ ম'ম' খালোঁ নাখাওঁ আৰু এতিয়া আহাৰ পৰা একোৱে খোৱা নাছিলোঁ বাছ ৰুমত গৈছোঁ ৰুমটো ছেটিং কৰিলোঁ তাৰপাছতে খাব আৰু গাইজ মই এতিয়া কিবা কিবি মানে খোৱা বস্তু ল'লোঁ সেয়া তাৰপাছত চিপছ ল'লোঁ মানে কাপোৰ ধুবলৈ চাৰ্ফ চাবোন চব ল'লোঁ এয়া মই এতিয়া ৰুম গৈ আছোঁ ইয়াতে বহুত বেছি ঠাণ্ডা ইয়াতে বোলে এইটো ষ্টাৰ্টিংহে আৰু বোলে ঠাণ্ডা আহিবই আছে তাকে ভাবিছোঁ কেনেকৈ যে থাকিম ইমান ঠাণ্ডা ৰুমটো আহিলোঁ মানে ৰুমটোত বহুত দিন কোনো নাছিলে চ' অলপ চলপ মানে ক্লিন কৰিব লগা হ'ল তাৰপিছত এইবোৰ মানে ইয়াতে লগাব লাগিব পৰ্দাটো নাই তো বাহিৰৰ পৰা চব দেখি তো গাইজ এইটো হৈছে মোৰ কিটচেন মানে একো থোৱাই নাই বাছ ক্লিন কৰিছোঁ কালি পৰহিৰ পৰা চব ঠিক হ'ব আৰু এইফালে বাহিৰত যাব পাৰি মোৰ মানে গ্ৰাউণ্ড ফ্ল'ৰতে হয় আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তো মোৰ